ডিস্ট্রিক্ট। আপনার গাঁওখনৰ নাম কি? কথালো কথা চৰাবাই। আচ্ছা, আপনি কোনখন ডিস্ট্রিক্ট হয়? কামৰূপ। নলবাৰী বৰ্ডাৰৰ ওপৰত নাকি? আচ্ছা, নদীটো পাৰ লৈ পিনে নলবাৰী অঁ এইফালে কামৰূপ। ঠিক আছে। তো আপনি কোনটো ধান কৰিছিলে? এই 2017 2017। এই ধানটো কৰি পেলাই আপুনি কেনেকুৱা পাইছে? পোৱা নাই। আচ্ছা, এতিয়া জোখমা কৰাৰ ফলত কিমানখিনি পালে? পাৰ বিঘাত কিমানকৈ পালে? পাৰ বিঘা ডিচেম্বৰ 25। এই ধানটো কৰি পেলাই আপুনি আনন্দিত হৈছেনে? এই প্ৰথম কৰিলোঁ নাই এই বছৰ। প্ৰথম কৰিলে তথাপিও আন ধানতকৈ কৰাত ধান পাইছে বেছি পোৱা গৈছে ন? বেছি পোৱা গৈছে। অন্য ধানতকৈ আগতে আহে নে পাছত আহে? অন্য ধানতকৈ আগত আহে। এই ধানটো কাটি পেলাই আৰু কিবা এটা কৰিব পাৰিব নেকি? নিশ্চয় কি কৰিব বুলি ভাবিছে? বেহাৰ কৰিব পাৰিব। বেহাৰ কৰিব লাগিব। বেহাৰ উঠাই পেলাই আকৌ এই ধান কৰিব লাগিব। ঠিক আছে। তো এই ধানটো কৰাৰ ফলত কি ৰাইজে কি আপোনাৰ ঘৰৰ ওচৰত আহে নেকি ধানটো চাবলৈ? এটা আহে। সিহঁতে চাই পেলাই কি কয়? কি ধান মানে সুধি আৰু। আচ্ছা, তো নিশ্চয় সিহঁতেও চাই পেলাই ভাল পাইছে। অঁ, আচ্ছা, হ'ব ছাৰ, এই ধানটো কৰিব। মন আছে কিন্তু আকৌ কৰিব। ঠিক আছে, ধন্যবাদ জনালোঁ আপোনাক এই ধানটো কৰাৰ বাবে। অৱশ্যে নিশ্চয় কৰিব। এই ধানটো খাবলৈ বিৰাটেই ভাল, আঠা চাঠা একো নহ'ব, মানে খাবলৈ বৰ মিঠা মিঠা যেন লাগিব অকণমান। ভাল লাগে আৰু ধানটো খাবলৈ। তো ধানটো কোনো বেমাৰ আজাৰো নহয় আৰু কমটি দিনতে কাটিব পৰা যায়। কম্পিউটাৰতে ঠিক আছে, ধন্যবাদ জনালোঁ। আপোনাৰ শাওনৰ 10 দিনমান যোৱাত হৈছে। ঠিক আইনত ধানটো ওলাই গ'ল। ঠিক আছে। শাওন ভাদা আহিন। তো ৰাইজ আপোনালোকৰ ধানটো পচন্দ হৈছে? পচন্দ হৈছে না? হ'ব আপোনালোকে কৰিব এই ধানটো। এমন তাতে দিয়ে